কালি আমি গোপন সূত্ৰৰ এটা কমপ্লিট পেলাই হীৰাবস্তি বৰবহা তাত আমি আফতাৰ আলী নামৰ ব্যক্তি এজনৰ ঘৰত খানা তালিচি চলাওঁ আৰু তাৰ পৰা আমি 10টা ব্ৰাউন চুগাৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ কণ্টেইনাৰ ৰিকভাৰ কৰি লগতে খালী কণ্টেইনাৰ 35টা পাইছিলোঁ আৰু তাক যোৱাকালি এপ্ৰিহেণ্ড কৰা হয় আৰু আজি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু আজি মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। আৰু লগত কাৰোবাক লগত তেওঁৰ কোনো পোৱা হোৱা নাছিলে, তেওঁৰ পৰাই পোৱা হৈছিলে, তেওঁৰ ঘৰৰ পৰাই। কিমান ওজন আছে? এইটো আপোনাৰ 10.200 গ্ৰামছ। অনুমানিক মূল্য অনুমানিক 40,000 হ'ব। কিমান দিনৰ পৰা জড়িত হৈ আছে? তেওঁ বৰ্তমান কোৱা মতে তেওঁ ফাৰ্ষ্ট কৰা বুলি কৈছিলে, অধিক তদন্ত চলি আছে। ধন্যবাদ।